নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ' চাইছে আৰু ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহকচোন মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। যি বিচাৰিছিল সেইটো পোৱাটো হ'ল সফলতা, আৰু যি পালা তাক ভাল পোৱাটো হ'ল প্ৰসন্নতা। জীৱনটো হ'ল বৈজ্ঞানিকৰ প্ৰয়োগৰ দৰে, যিমানবাৰ প্ৰয়োগ কৰিবা সিমানেই ভাল হৈ পৰিব। যদি তুমি সঁচাকৈ জীৱনটো সলাব বিচাৰা তেন্তে মনটো সলাবলৈ প্ৰস্তুত থাকা। জীৱনৰ বাটত এইটো ভাবিব নালাগে যে আমাৰ ভৱিষ্যতৰ ৰাস্তা আমি ভালেই পাম। তাৰ সলনি এইটোহে ভাবিব লাগে যে য'ত আমি ভৰি থ'ম সেই ৰাস্তাটো ভাল হৈ পৰক। হাতৰ ৰেখাৰ ওপৰত নহয়, তাৰ সলনি ৰেখা আঁকি পঠিওৱাজনৰ ওপৰতহে বিশ্বাস ৰাখিবা। শৰীৰক স্বাস্থ্যৱান কৰি ৰাখা, মগজুক ঠাণ্ডা কৰি ৰাখা, আৰু জেপটো গৰম কৰি ৰাখা, চকুত লাজ ৰাখা, জিভাক নৰম কৰি ৰাখা, হৃদয়ত মৰম ৰাখা। এইকেইটাই যদি আছে স্বৰ্গলৈ যোৱাৰ প্ৰয়োজন নাই, ইয়াতে স্বৰ্গ লাভ কৰিবা। একতাতকৈ আন কোনো শক্তি নাই, মানৱতাতকৈ আন কোনো ধৰ্ম নাই, জ্ঞানতকৈ ডাঙৰ কোনো ধন নাই। শক্তি যদি বিচাৰা তেতিয়াহ'লে জ্ঞান গোটোৱা, আৰু যদি সন্মান বিচাৰা তেন্তে চৰিত্ৰ ভাল কৰা। আমি এজন লোভীয়া মানুহক পইচা দি বশ কৰিব পাৰিম, কিন্তু এজন ভাল মানুহক তোমাৰ চৰিত্ৰৰ দ্বাৰাহে বশ কৰিব পাৰিবা। কোনো এজন ব্যক্তিক যদি শুধৰাব বিচাৰা তেনেহ'লে তেওঁ তোমাৰ শত্ৰু হৈ পৰিব। নাম আৰু চিলা যিমানেই ওপৰত থাকে তাক কাটিবলৈ বা তলত পেলাবলৈ যোৱা মানুহো বেছি হয়। যিজনে নিজে একো নিয়ম নবনায় তেওঁ আনৰ ওপৰত বা আনৰ নিয়মমতে চলে। মানুহে যদি তোমাক বেয়া বুলি কয় তুমি দুখী হৈ যাবা, আৰু মানুহে যদি তোমাক ভাল বুলি কয় তুমি সুখী হৈ যাবা। মানে তোমাৰ দুখ আৰু সুখৰ সূতাডাল আনৰ হাতত, আৰু সেইকাৰণে এইটো চেষ্টা কৰিবা যাতে সেই সূতাডাল তোমাৰ হাতত থাকে। বেপাৰত কেতিয়াও বন্ধু নাথাকে, আৰু যি মিত্ৰ থাকে তেনে তেওঁৰ বাবে তুমি এটা জখলা। কোনেও শক্তিশালী মনক পৰাজিত কৰিব নোৱাৰে। আটাইতকৈ ডাঙৰ গুৰুমন্ত্ৰ হ'ল কেতিয়াও আপোনাৰ গোপন কথাবোৰ কাৰো সৈতে ভাগ বতৰা নকৰিব, ই আপোনাক ধ্বংস কৰিব। যদিও এটা সাপ বিষাক্ত নহয় তথাপি ই বিষাক্ত হোৱাৰ অভিনয় কৰে। এজন মানুহ জন্মগতভাৱে মহান নহয়, কামৰ দ্বাৰাহে মহান হয়। আটাইতকৈ ডাঙৰ গুৰুমন্ত্ৰ হ'ল কেতিয়াও আপোনাৰ গোপন কথাবোৰ কাৰো সৈতে ভাগ বতৰা নকৰিব, ই আপোনাক ধ্বংসহে কৰিব। ঈশ্বৰে কাঠ বা শিল বা মাটিৰ মূৰ্তিত বাস নকৰে, তেওঁৰ বাসস্থান আমাৰ অনুভৱ, আমাৰ চিন্তাত আছে। কেৱল এই অনুভৱৰ জৰিয়তেহে আমি ঈশ্বৰক মূৰ্তিবোৰত বিদ্যমান বুলি গণ্য কৰোঁ। শিক্ষা হৈছে সৰ্বশ্ৰেষ্ঠ বন্ধু। এজন শিক্ষিত ব্যক্তিক সকলো ঠাইতে সন্মান কৰা হয়। শিক্ষাই সৌন্দৰ্যক পৰাজিত কৰে। এবাৰ আপুনি কিবা এটা কাম কৰা আৰম্ভ কৰিলে বিফলতাৰ ভয় নকৰিব, আৰু ইয়াক এৰি নিদিব। আন্তৰিকতাৰে কাম কৰা লোকসকলৰ আটাইতকৈ সুখী। এজন ব্যক্তিয়ে অত্যাধিক সৎ হোৱা উচিত নহয়। পোন গছবোৰ প্ৰথমে কাটি দিয়া হয়, আৰু সৎ লোকবোৰক প্ৰথমে মাৰপিট কৰা হয়। যি তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি অত্যাধিকভাৱে জড়িত তেওঁ ভয় আৰু দুখ অনুভৱ কৰে, কিয়নো সকলো দুখৰ মূল হৈছে আসক্তি। সুখী হ'বলৈ আসক্তি বৰ্জন কৰা উচিত। এজন মানুহ জন্মগতভাৱে মহান নহয়, কামৰ দ্বাৰাহে মহান হয়। বৰষুণৰ সময়ত সকলো চৰাই আশ্ৰয় পায়, কিন্তু ঈগলে ডাৱৰৰ ওপৰেৰে উৰি বৰষুণৰ পৰিহাৰ কৰে। সফলতাৰ কাহিনী নপঢ়িব, আপুনি কেৱল এটা বাৰ্তা পাব। বিফলতাৰ কাহিনী পঢ়ক, সফলতা পাবলৈ আপুনি কিছুমান ধাৰণা পাব।